নিঃসন্দেহে আজি আমাৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ আজি ২৯তম তেখেতৰ মৃত্যুবাৰ্ষিকী। আজি দিনটো মই তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পৰম আক্ষেপৰ কথা যে তেওঁৰ মৃত্যু ২৯ বছৰ পিছতো আততায়ী চিনাক্ত নহ'ল। তেওঁ পৰিস্থিতিৰ ধামখুমীয়াত তেওঁৰ মৃত্যু হৈছে। তেওঁক সন্ত্ৰাসবাদী সংগঠনে সম্ভৱতঃ তেওঁক গুলীয়াই হত্যা কৰিছিলে। আৰু অসমৰ বিগত সমস্যা সেই সময়ৰ পৰা এতিয়ালৈকে অসমৰ বিগত সমস্যা প্ৰায় ২৭জনমান সাংবাদিক এনেকৈ শ্বহীদ হ'বলগীয়া হৈছে, কোনোবা নিখোজ হৈ গৈছে। আৰু এটা কথা মই দেখিবলৈ পাইছোঁ যে অসমত বিশেষকৈ অন্য ৰাজ্যত নহয়, অসমত বিশেষকৈ উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত ভালেসংখ্যক সাংবাদিকৰ মৃত্যু হৈছে। কিন্তু এই সাংবাদিকসকলৰ মৃত্যুৰ অধিকাংশই আনকি সেই সময়ত সমগ্ৰ ৰাজ্য কঁপাই তোলা চাঞ্চল্য সৃষ্টি কৰা পৰাগ দাসৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত ক'লোঁ যে সাংবাদিকসকলৰ হত্যাকেইসকল প্ৰায় হাৰি গৈছে, কোনো এজন আততায়ী চিনাক্ত হোৱা নাই। এইটো পৰম আক্ষেপৰ কথা। আৰু তাৰ মাজতো আৰু আমাৰ তাৰ লগতে আৰু এটা কথা কওঁ যে আমাৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স আছে। এই ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত আমাৰ ভাৰতৰ স্থান ১৫৯। ভাৰতৰ স্থান আমি ১৫৯তম ভাৰত আছে। আৰু গতিকে সেইটো বুজাইছে যে ১৮০খন দেশৰ ভিতৰত ভাৰতত প্ৰেছ স্বাধীনতা কি পৰ্যায়ত আছে। মই আশা কৰিম যে তাৰ মাজতে আমাৰ সাংবাদিকসকলে যথেষ্ট ভাল কাম কৰি আছে। এই সাংবাদিকতা আমাৰ সাংবাদিকসকলে অব্যাহত ৰাখিছে। বিশেষকৈ মফচলীয়া সাংবাদিকসকলে তেওঁলোকে বিভিন্ন প্ৰত্যাহ্বান নিজে কাম কৰি গৈছে। মই আজি এই সন্ধিখনৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দীপক স্বৰ্গীয়াৰী সহ সকলো সাংবাদিকৰ হত্যাকাৰীক চিনাক্ত কৰি আততায়ীক চিনাক্ত কৰি দোষীৰ শাস্তিৰ মই কামনা কৰিছোঁ। ছাৰ, আজিৰ তাৰিখত এই যিটো সাংবাদিকসকলৰ যিটো ভৱিষ্যত সুৰক্ষিত যে নহয়, তথাপিও তেওঁলোকে জনপ্ৰতিনিধি হিচাপে বা জনসাধাৰণৰ যিটো সমাজ সেৱাৰ যিটো মনোভাৱ দৃষ্টিভংগী সেই লৈ তেওঁলোকে অব্যাহত ৰাখিছে, মানে বাতৰি পৰিৱেশনৰ কি ক'ব? নিঃসন্দেহে মই দেখিছোঁ আমাৰ ৰাজ্যৰ চুকে কোণে অসংখ্য আমাৰ যুৱক যুৱতীয়ে এই সাংবাদিকতাৰ বৃত্তিটোৰ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। কিন্তু এতিয়া সাংবাদিকতাৰ গোটেই পেচাটোৱে এনেকুৱা এটা অৱস্থা হৈছে, কোনো এখন বাতৰি কাকত, কোনো এটা চেনেল আচলতে স্বতন্ত্ৰ নিৰ্ভৰ হ'ব পৰা নাই। তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে স্বতন্ত্ৰভাৱে নিৰ্ভৰশীল হ'ব পৰা নাই। তাৰ ফলত মই ভাবোঁ যে আমাৰ যিসকল মূল মানে হেডকোৱাৰ্টাৰত যিসকল সাংবাদিক আছে, তাতকৈ যিসকল মফচলত কাম কৰা সাংবাদিকসকল তেওঁলোকৰ ভৱিষ্যতটো অধিক অনিশ্চিত হৈ আছে। এইটো একদম সত্য কথা। মই স্বীকাৰ কৰোঁ যে আমাৰ অন্ততঃ যিসকল হেডকোৱাৰ্টাৰত আছে তেওঁলোকে অন্ততঃ মাহৰ মূৰত দৰমহাটো প্ৰায় নিশ্চিত হৈ আছে। কিন্তু যিসকলে মফচলীয়া সাংবাদিকতা কৰিছে তেওঁলোকৰ কিন্তু অত্যন্ত দুৰূহ, তেওঁলোকৰ জীৱন যাত্ৰা অত্যন্ত কষ্ট, অত্যন্ত পৰিশ্ৰমৰ মাজত তেওঁলোকে কাম কৰি গৈ আছে। এই পৰিস্থিতিৰ উন্নতি সাধনৰ কাৰণে সকলোৰে আমাৰো নিশ্চয় দায়িত্ব আছে, সকলোৰে দায়িত্ব আছে। আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষসমূহ এই দিশত তেওঁলোকৰ যিখিনি নিম্নতম তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় যিখিনি দাবী সেইখিনি পূৰণ কৰিব লাগে, মই সেইটো বুলি ভাবোঁ।